উৰুকোবা সেই সময় যেতিয়া সূৰ্য মকৰক্ৰান্তি ৰেখাৰ ওচৰলৈ যায়। সেই সময়ত দমাহীৰ মকৰ সংক্ৰান্তি বুলি কয়। সেই সময় যি সময়ত ঐক্যভাৱ বৃদ্ধি হয়, লগতে বয়নশিল্প খেল ধেমালিৰো উন্নতি হয়। সেই সময়ৰ উৰুকোবা আজিৰ উৰুকা। উৰুকা মানে ৰাইজে মাছ মাৰিব যোৱা। উৰুকা মানে নিশা ভোজৰ আয়োজন কৰা। সেই সময়ৰ মেজি আজিৰ মেজি। জুই জ্বলাই কোৱা হয়, পুহ গ'ল মাহ গ'ল আমাৰ মেজি জ্বলি গ'ল। লগে লগে বিভিন্ন পিঠা, দৈ, চিৰা, সান্দহৰ আয়োজন কৰা হয়।